নমস্কাৰ আপোনালোক আটাইকে মোৰ ইউটিউব চেনেল এছামিজ ডিমলৈ স্বাগতম জনাইছোঁ। আজি BBC তথ্যচিত্ৰ এখনৰ কথা আপোনালোকক ক'বলৈ ওলাইছোঁ। নাম মুডি কুৱেশ্যন। এই মুডি কুৱেশ্যনত বাৰু কি আছে তাৰ আগতে BBC কি অকণমান জানি লোৱা হওক। BBC হ'ল এটি সংবাদ প্ৰতিষ্ঠান, ব্ৰিটিছ সংবাদ প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানটোৱে বিশ্বৰ বিভিন্ন ক্ষেত্ৰত তেখেতসকলে তথ্যচিত্ৰ প্ৰকাশ কৰে আৰু তেখেতসকলে আমাৰ ভাৰতবৰ্ষৰ গুজৰাট প্ৰেক্ষাপট লৈ 2002 চনটোক প্ৰেক্ষাপট লৈ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে, নাম দিছে মুডি কুৱেশ্যন। এই মুডি কুৱেশ্যনৰ বিষয়ে আপোনালোকৰ মাজত আজি কিছু কথা বাৰ্তা বা আলোচনা কৰিম আহক। আপোনালোকেতো গমে পায় কেইমাহমান পূৰ্বে কাশ্মীৰ ফাইল ৰিলিজ হৈছিল। সমগ্ৰ দেশতে বিজেপি শাসিত ৰাজ্যৰ মুৰব্বীসকলে, মুখ্যমন্ত্ৰীসকলে সেই চিনেমাখনে টেক্স ফ্ৰী কৰিছিল। কিন্তু এতিয়া এখন তথ্যচিত্ৰ, সাধাৰণ তথ্যচিত্ৰ, যিটোৰ ধৰক 1 ঘণ্টাও নহয় তাতকৈ কম, এই তথ্যচিত্ৰখনক টুইটাৰ আৰু ইউটিউবত নিষিদ্ধকৰণ কৰা হৈছে। এই তথ্যচিত্ৰখনত ইমান কি ডাঙৰ কথা আছে যিটোক লৈ আমাৰ কেন্দ্ৰীয় চৰকাৰ ইমান পলায়নবাদী ভূমিকা লৈছে বা ইমান ভয় খাইছে। এই তথ্যচিত্ৰখনক মুডি কুৱেশ্যন নাম কৰাৰ লগে লগে কি প্ৰসংগ তাত আনিছে? এই তথ্যচিত্ৰখনত বাৰু পটভূমি কি? এই তথ্যচিত্ৰখনত 2002 চনৰ পটভূমি নেকি? এই তথ্যচিত্ৰখনক লৈ বিশ্ববিদ্যালয় সংঘৰ্ষৰ আঁৰৰ কাৰণ কি? এই তথ্যচিত্ৰখনে ভাৰতবৰ্ষৰ গোটেই আইন শৃংখলা অৱনমিত কৰিব নেকি? এই তথ্যচিত্ৰখনক লৈ ইমান ভয় কৰাৰ কাৰণ কি? যদি কাশ্মীৰ ফাইলছৰ দৰে ছবিয়ে নিৰাপত্তাজনিত কাৰণ বা আইন শৃংখলাজনিত কাৰণ অৱনতি নকৰিলে বা সেইটো সম্পূৰ্ণ আইন শৃংখলাজনিত কাৰণ হাতৰ মুঠিত ৰখা হ'ল, কাশ্মীৰ পণ্ডিতসকলক হত্যা কৰাৰ প্ৰসংগ আমি ভাৰতবৰ্ষৰ আগত তুলি ধৰা আমিও ভাল পাইছোঁ। কাৰণ কাশ্মীৰ পণ্ডিতসকলক হত্যা কৰা আমিও সমৰ্থনবাদী নহয়, সেয়া সঁচাটো তুলি ধৰা আমিও ভাল পাইছোঁ। কিন্তু এই যে সঁচাটো, এই মুডি কুৱেশ্যন নামৰ তথ্যচিত্ৰ যিটো সঁচা 2002 চনৰ কথা তুলি ধৰা হৈছে, এইটো আকৌ আমি মানুহৰ আগত চাবলৈ নিদিয়াটো কি আঁৰৰ কাৰণ কি আমি বুজি নাপাওঁ। এই তথ্যচিত্ৰখনক লৈ ইমান মিছামতৰ কাৰণ কি? যে BBC হ'ল বিশ্বৰ এতিয়া আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান। BBCৰ সংবাদ প্ৰতিষ্ঠান বিভিন্ন দেশৰ বিভিন্ন সমস্যাৰ ওপৰত তেখেতসকলে গৱেষণা পত্ৰ বা তথ্যচিত্ৰ ডকুমেণ্টেৰী প্ৰকাশ কৰে। এই BBCৰ দৰে এই ডকুমেণ্টেৰী প্ৰকাশ কৰা প্ৰতিষ্ঠানটোৰ এই তথ্যচিত্ৰখনক ইউটিউব আৰু টুইটাৰত ভাৰতবৰ্ষত কিয় নিষিদ্ধকৰণ কৰা হ'ল? আৰু এই তথ্যচিত্ৰখন সম্পূৰ্ণ ৰাইজৰ আগত আহিলে কাৰোবাৰ ৰাজপাটৰ চকীখন তললৈ যাব নেকি? কোনোবা দোষী সাব্যস্ত কৰা হ'ব নেকি মানুহৰ মনত কাৰোবাক? এই ভয় নেকি? নে 2002 চনত মুছলমানসকলক বহুত অত্যাচাৰ কৰা হৈছিল, মুছলমানসকলৰ তেজেৰে ফাকু খেলা হৈছিল নেকি? এই তথ্যচিত্ৰখনৰ দ্বাৰা এই বিশ্ববিদ্যালয়বিলাকত শিলগুটি নিক্ষেপ কৰা হ'ল কিয়? এই তথ্যচিত্ৰখনত বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে জেএনইউকে ধৰি কিছুমান বিশ্ববিদ্যালয়ে ইমান চাব খোজাৰ কি ৰহস্য আছে? ইমান উত্তাল হৈছে কি? শিক্ষিত সমাজে এই ডকুমেণ্টেৰীখনক লৈ ইমান উত্তাল কিয়? আৰু লগে লগে বিজেপিয়ে বা কেন্দ্ৰীয় চৰকাৰে মিছা মাতিছে কি BBCৰ আগত যে এই লৈ আন্দোলন হৈছে। BBCৰ আগত আন্দোলন হোৱা নাই। BBCৰ কাৰ্যালয়ৰ সন্মুখত যে ক'ভিডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত কিয় বাতৰি নকৰিলে, এই লৈহে আন্দোলন হৈছে। এই যে মানুহে যে পলায়নবাদী ভূমিকা লৈছে, 2002 চনৰ সঁচাখিনি যে দেখুৱাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে, কাশ্মীৰ ফাইল যে মানুহে যে চাব পাৰিছে কিন্তু এই যে মুডি কুৱেশ্যনত চাব নোৱাৰি, এয়া হিটলাৰী শাসন নহয় নেকি? যদি এখন তথ্যচিত্ৰই মুকলিকৈ ভাৰতবৰ্ষত প্ৰকাশ কৰিব নোৱাৰি, তেতিয়াহ'লে বাক স্বাধীনতা ক'ত থাকিল বা মানুহৰ সংবাদ গোষ্ঠীৰ স্বাধীনতা ক'ত থাকিল? হ'ব পাৰে আইন শৃংখলাজনিত কাৰণত এইখন চাব নিদিব পাৰে। কিন্তু 2002 চনৰ যি ঘটনা, এয়া বাৰু সদায় এনেকৈ লুকাই ৰাখিব পাৰিব নেকি? আজি ক্ষমতাত থকাৰ কাৰণে 2002 চনৰ ঘটনাৱলী আমি তথ্যচিত্ৰখন আজি বেন কৰিব পাৰোঁ। কিন্তু যদি কেতিয়াবালৈ যদি বেলেগ শাসনত আহে তেতিয়াহ'লে আকৌ নেদেখুৱাব নেকি যেনেকৈ কাশ্মীৰ ফাইল দেখুওৱা হ'ল? আমি এটা কথা জানিব লাগিব যে যিয়ে ভুল কৰক সময়ত সেয়া কিন্তু ধৰা দিব। নিৰ্দিষ্ট এটা কোণৰ পৰা, নিৰ্দিষ্ট এটা জেগাৰ পৰা অসৎ পৰ্যায়ৰ যদি কোনোবা গন্তব্যস্থল পোৱা যায়, সময়ে কিন্তু লগত নাহে আৰু সেই নিৰ্দিষ্ট সময়ত এনেকুৱা ধৰণৰ এটা ব্যতিক্ৰমী ধাৰাৰ সৃষ্টি কৰিবই। BBC নিৰপেক্ষ সংবাদ গোষ্ঠী আৰু BBCৰ এই তথ্যচিত্ৰখন বেন কৰাক লৈ বহু ৰহস্যৰ সৃষ্টি হৈছে। 2002 চনত যি ধৰণৰ হত্যালীলা তাত সৃষ্টি হৈছিল, সেয়া তথ্যচিত্ৰ সম্পূৰ্ণ আছে নেকি? এয়াও আমি বোধগম্য নহয়, কাৰণ আমি তথ্যচিত্ৰখন চাব পৰা নাই। আমাৰ আশা আমি তথ্যচিত্ৰখন চাব পাৰিম আৰু ৰাইজেও চাব বিচাৰিব, কাৰণ তথ্যচিত্ৰখনত বিভিন্ন দিশ সামৰা আছে। কিমান মানুহক হত্যা কৰা আছিল, ইয়াত মূল ষড়যন্ত্ৰকাৰী কোন আছিল, হত্যাৰ মাষ্টাৰমাইণ্ড কোন আছিল, এই মুছলমানৰ তেজেৰে ফাকু খেলিবলৈ তেখেতসকলে কি লাভ কৰিলে,
ঘৰৰ পৰা খেদি পেলাই কি লাভ কৰিলে এইলৈ এই তথ্যচিত্ৰখন আছে নিশ্চয়। আমি আশা কৰিম ইউটিউব আৰু টুইটাৰৰ পৰা বেন আঁতৰাই দি সৰ্বসাধাৰণ ৰাইজৰ আগতো তুলি ধৰিব। কাৰণ এতিয়া এনেকুৱা হৈছে নিৰ্দিষ্ট কোনোবা মানুহক এই তথ্যচিত্ৰখনৰ জেগাত দোষী সাব্যস্ত কৰা যেন হৈ আছে। যদি মানুহজন দোষী নহয়ে আমি ইয়াক লৈ কোনো বেলেগ ভাৱাদৰ্শৰ সৃষ্টি নকৰোঁ। ৰাইজলৈ এৰিলোঁ এই তথ্যচিত্ৰখন, কাৰণ পাঠান মুভিখনক লৈ গোটেই তোলপাৰ হৈ আছে, কণ্ট্ৰভাৰ্চি হৈ আছে। কিন্তু এইখিনি সময়তে নতুন এখন তথ্যচিত্ৰক লৈ ভাৰতবৰ্ষৰ ইমান কণ্ট্ৰভাৰ্চি, ইমান তোলপাৰ। আপোনালোকলৈ এৰিলোঁ এই ভিডিঅ'টোৰ যোগেদি। যদি কোনোবাই যদি তথ্যচিত্ৰখনৰ যদি কিবা লিংক পাইছে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ।